हेलो नमस्कार बन्धुসকল অসমীয়া ০২ ব্লগ ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এতিয়া বৰ্তমান হল গধূলি ৫:৩০ আৰু কি কয় ৰাতিৰ খাজটো আমি আহে ধীৰেকৈ বনাবলৈ আৰম্ভ কৰিছো। তো এয়া গাইজ এইটোতো আপোনালোকে সকলোৱে চিনিয়ে পায়। তো গাইজ এয়া হল লাফাটো। এই লাফাটো আজি আমি একেবাৰে ধুনীয়াকে জলজলীয়া মলমলীয়া ঘলঘলীয়া ফলফলীয়া কৰি একেবাৰে ধুনীয়াকে খাৰ দি কেনে একেবাৰে ঝৰৰপ কৰি বনাই কেনে আপোনালোকক দেখুৱাই দি আছো। কি মানে সকলো জায়গাতে বিভিন্ন জায়গাতে মানে বেলেগ বেলেগ প্ৰকাৰৰ বনাই। তো আমি কেনেকুৱা ধৰণৰ মানে বনাই কেনে খাম আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে মানে ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ থাকিম। তো বলক গাইজ আজিৰ এই ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰো। তো গাইজ লাফা শাকটো প্ৰথমত বনোৱাৰ আগতে তাৰমানে ধুনীয়াকৈ এইটো তাৰমানে বাছি ল'ম। তাৰমানে ইয়াতে বিভিন্ন ধৰণৰ মানে চুলি কিবা কিবি মানে জংঘল মংঘল থাকিব পাৰে না, সেইটোৰ কাৰণে প্ৰথমতে লাফা শাকটো ধুনীয়াকৈ বাছি ল'ম। তাৰপিছত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ থাকিম। তো গাইজ এতিয়া বৰ্তমান একেবাৰে লাফা শাকটো ধুনীয়াকৈ এটা এটাকৈ বাচিবলৈ লৈছোঁ। তাৰমানে ইয়াতে বিভিন্ন ধৰণৰ মানে চুলি তুলি কিবা কিবি মানে জংঘল মংঘল থাকিব পাৰে না, সেইটোৰ কাৰণে ধুনীয়াকৈ ইয়াত এটা এটাকৈ বাছি লৈছোঁ। আৰু লাফা শাকটো বজাৰত মানে বিভিন্ন ধৰণৰ ওলাই। তাৰমানে কিবা অকণমান কি কয় বেঙুনীয়া কালাৰৰ ওলাই, অকণমান একেবাৰে কি কয় অলপমান কিবা মানে লাম্বাও ওলাই, একেবাৰে কিছুমান আৰু খাটাও ওলাই। তো আজি আনাটো একেবাৰে অকণমান বগা চিলিয়া চাই লাঞ্চলীয়া, কিন্তু খাওঁতে কেনে হ'ব মানে খাই চালেহে গম পাম এতিয়া বনাই কেনে। তো গাইজ এতিয়া বৰ্তমান সম্পূৰ্ণভাৱে গোটেইখিনি মানে বাচা হৈ গ'ল। এতিয়া বাচা হোৱাৰ পিছত ধুনীয়াকৈ পানীত একেবাৰে জগল কৰি ধুই ল'ব লাগিব। তো গাইজ এয়া হ'ল এতিয়া বৰ্তমান একেবাৰে ধুই আৰম্ভ হৈ আছে। ধুনীয়াকৈ একেবাৰে ধুই ল'ব লাগিব। অকণমান মানে একেবাৰে ধূলা বালা লাগি আছে না, সেইটোৰ কাৰণে সম্পূৰ্ণভাৱে একেবাৰে পৰিষ্কাৰ কৰি ধুই ল'ব লাগিব। এতিয়া ধোৱা চোৱা হৈ গ'ল, ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া বৰ্তমান মানে কি কয় লাফা শাকটো অকণমান মানে সৰুকৈ কাটি ল'ম। আপোনালোকে যদি ইচ্ছা কৰে লাম্বাকেও বনাব পাৰে। তো আমি লাম্বাকে নবনাওঁ, অকণমান মানে খাওঁতে অলপ ডিষ্টাৰ্ব হয়, তাৰমানে লাম্বাকে মেগীৰ নিচিনা হৈ যায়। সেইটোৰ কাৰণে কটাৰী দি ধুনীয়াকৈ একেবাৰে কুটি লৈছোঁ ইয়াক সৰুকৈ। তো বাকীখিনি প্ৰচেছ আপোনালোকক সকলোকে একফালৰ পৰা দেখুৱাই গৈ আছোঁ। আৰু এয়া ধুনীয়াকৈ একেবাৰে খৰিত বনাম আমি। তাৰমানে গেছ আছে হ'লেও গেছত নবনাওঁ, মানে অকণমান বাচাব লাগিব না গেছটো, সেইটোৰ কাৰণে ধুনীয়াকৈ একেবাৰে জুইটো ধৰাই লৈছোঁ। খালি বনালে হৈ গ'ল আৰু মানে জুইটো ধুনীয়াকৈ লাগি গৈছে। এতিয়া তাৰমানে ঠাণ্ডা বতৰত একেবাৰে জুই পুৱাই মানে ভাত আঞ্জা বনোৱাৰ জুতিয়ে বেলেগ। তো এতিয়া বৰ্তমান একেবাৰে বনাবৰ কাৰণে আমি ৰেডি। আৰু ইপিনে আছে আমাৰ ঘৰত এতিয়া বৰ্তমান এয়া ডাউকি এলাপ আছে। ঐ ডাউকি এলাপ কি কৰি আছা? একো কৰা নাই। একো কৰা নাই? তোমাৰ নামটো কি আছিল? ডাউকি এলাপ ৱাৰী। কোনে থৈ দিছে নামটো? আমাৰ মা দেউতাই দিছে। মায়া দেউতাই দিছে না? বঢ়িয়া। আৰু ইপিনে আছে এতিয়া বৰ্তমান আমাৰ একেবাৰে ধুনু মুনু মা একেবাৰে ধুনীয়াকৈ পঢ়ি আছে। তাৰমানে এই স্কুলত যাওঁতে হোমৱৰ্কখিনি মানে হোমৱৰ্ক দিছিল, তাৰমানে স্কুলত কৰিব পৰা নাই। এতিয়া বৰ্তমান ঘৰত মানে এতিয়া পঢ়ি আছে। তো সকলোৱে এতিয়া বৰ্তমান ঠিক ঠাক চলি আছে। এতিয়া বৰ্তমান মানে ইপিনে দেখাই থাকিলেও নহ'ব না, মানে আঞ্জাত মানে বনাব আছে, বাকীখিনি প্ৰচেছ আপোনালোকক দেখুৱাবলৈ আছে। তো গাইজ এয়া এতিয়া বৰ্তমান ধুনীয়াকৈ লাফা শাকটো কুকাৰত একেবাৰে ধুনীয়াকৈ ইয়াত ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত ইয়াতে অকণমান মানে যিখিনি মানে লাগতিয়ালভাৱে মানে পানীখিনি ঢালি দিম। ঢালি দিয়াৰ পিছত অকণমান নিমখ দিম। তাৰপিছতে বহাই দিম জুইত। এয়া পানীটো ঢালি দিলে ধুনীয়াকৈ আকৌ অকণমান নিমখ দি দিলে এয়া। তো গাইজ গোটেইখিনি মানে প্ৰচেছ হোৱাৰ পিছত ইয়াত ধুনীয়া একেবাৰে মানে জুইত বহাই দিলোঁ কুকাৰটো। আৰু ঢাকনটো এনে মানে ডাইৰেক্ট এনেকুৱা লগাই দিয়া নাই, একেবাৰে ওপৰতে এনেকুৱা লগাই দিছোঁ। তো এতিয়া বৰ্তমান 5-10 মিনিটমান উতলিব দিব লাগিব। তাৰপিছতো ঢালি দিম অকণমান খাৰ। তো বলক গাইজ দেখুৱাই আছোঁ। কি কয় 10 মিনিটমান সময় উতলাৰ পিছত একেবাৰে ধুনীয়াকৈ কালাৰফুল হৈ আহিলে ইয়াত লাফা শাকটো ধুনীয়াকৈ একেবাৰে। তো এতিয়া বৰ্তমান ইয়াতে অকণমান খাৰ দিব লাগিব। আৰু খাৰ দিয়াৰ পিছত ধুনীয়াকৈ এনেকুৱা অকণমান লাহে ধীৰে কৰি লাৰি দি থাকিব। এয়া গাইজ বৰ্তমান খাৰ ঢালি দিলোঁ ধুনীয়াকৈ।
এতিয়া খাৰ দিয়াৰ পিছত ধুনীয়াকৈ উতলো অকণমান সময় উতলাৰ পিছত আঞ্জাটো একেবাৰে ৰেডি এতিয়া বৰ্তমান আঞ্জাটো একেবাৰে সম্পূৰ্ণ হৈ গ'ল এতিয়া বাতিত অকণমান লৈ কেনে টেষ্টি কৰি চাম এয়া অলপমান দি দিয়া তো এয়া হ'ল একেবাৰে গৰম গৰম লাফা আঞ্জা গাইছ এয়া অকণমান মানে এতিয়া বৰ্তমান টেষ্টি কৰি চাম আপোনালোকে দেখিবলৈ পাইছে এয়া ধুনীয়া কালাৰফুল হৈ আছে মজা একেবাৰে জলজলীয়া মলমলীয়া ঘলঘলীয়া ঢলঢলীয়া বঢ়িয়া হৈছে একেবাৰে গৰম গৰম ভাতটো সানি লোৱা আৰু একেবাৰে এনেকুৱা খাই দিয়া একেবাৰে একাহি খাম বুলি ভাবিছে যদি আপোনালোকে একেবাৰে খোৱাটোতে 2 কাহি মাৰা যাব একেবাৰে আঞ্জা বঢ়িয়া হৈ গ'ল গাইছ তো গাইছ এতিয়া বৰ্তমান একেবাৰে লাফা আঞ্জাটো হৈ কেনে একেবাৰে ৰেডি এয়া চাওক গাইছ ধুনীয়াকৈ ভাত চাত বাঢ়ি লৈছোঁ এয়া চাওক গাইছ ধুনীয়াকৈ একেবাৰে লাফা আঞ্জা আৰু লগতে আছে ইয়া একেবাৰে ব্ৰইলাৰ ভাজি ইয়া ব্ৰইলাৰ মাংস ভাজি তো গাইজ ভিডিঅ'টো বহুত লম্বা হৈ যাব সেইটোৰ কাৰণে ব্ৰইলাৰ মাংস ভাজাটো নেদেখুৱালোঁ তো এতিয়া বৰ্তমান ধুনীয়াকৈ একেবাৰে কাঁহীত ধুনীয়াকৈ সজাই লৈছোঁ ধুনীয়াকৈ খাব লাগে লগত আছে ইয়া আমাৰ ধুনু মুনু সকলো মানুহৰে মানে টেষ্টিটো বেলেগ বেলেগ কিছুমানে খাই ভাল পায় কিছুমানে ভাল নাপায় মই কিন্তু লাফা আঞ্জা বুলি মানে বহুত ভাল পাওঁ একেবাৰে 2 কাঁহী 3 কাঁহী ভাত খাবলৈ মন যায় একেবাৰে তো লগত আছে আৰু তিয়হ চাটনি তিয়হ চালাড মজা আৰু ইয়া একেবাৰে ব্ৰইলাৰ মাংস ধুনীয়াকৈ একেবাৰে জলকীয়া ভাত মিছা কোৱা নিদিয়া গাইছ সঁচাকৈ লাফা খাৰ দি বনালে এনেকৈ বঢ়িয়া টেষ্টি লাগে মানে পিছলা হয় না তেতিয়া মানে এই গৰম নদীৰ পৰা এনেকুৱা কিতাপ সোমাই যায় গমেই নাপায় আৰু বেলেগ আঞ্জা হ'লে কিবা পানী লৈ কিনে গিলিব লাগে কিন্তু লাফা আঞ্জা হ'লে একেবাৰে বেছি গিলিব নালাগে তাৰমানে গতিকে ভূত সোমাই যায় লাফা আৰু মাহৰ দালি গাইছ আপোনালোকক কি কয় লাফা আঞ্জাৰে ধুনীয়াকৈ এসাঁজ জুতিৰে খাই কেনে দেখুৱালোঁ তো আপোনালোকে ভিডিঅ'বোৰ চাই কেনে কেনে লাগিলে ভাল লাগিলেও বেয়া লাগিলেও কমেণ্ট কৰি জনাব বুলি ভাবিছোঁ আৰু যদিহে একেবাৰে মনৰ অন্তৰৰ পৰা আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ তো গাইছ অতি সোনকালে আকৌ এনেধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত ইমানতে সামৰিছোঁ বাই বাই শুভৰাত্ৰি জয় আই অসম।